নমস্কাৰ সৰ্বনা সাংস্কৃতিক কেন্দ্ৰৰ ফেচবুক পেজলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আমি উত্তৰ নলবাৰী বিদ্যাপীঠ হাইস্কুললৈ আহিছোঁ। আমি যি মাস্ক দিয়া কাৰ্যসূচী আমি চলাই আছিলোঁ সেই কাৰ্যসূচী সম্পূৰ্ণ কৰিবলৈ আমি সমূহ বন্ধু বান্ধৱীসকল ইয়াত উপস্থিত হৈছোঁ। আমি আমাৰ সমৰ্থ অনুসাৰে বিদ্যালয়সমূহত মাস্ক আৰু হেণ্ড চেনিটাইজাৰ দিয়াৰ পৰিকল্পনা আমি কৰিছিলোঁ আৰু সেই পৰিকল্পনা অনুসৰি আমি নলবাৰীৰ বিভিন্ন বিদ্যালয়ত আমি ইতিমধ্যে দিয়া আৰম্ভ কৰিছোঁ। আজিও আমি লাইভ দেখুৱাৰ কথা আছিলে, কিন্তু নেটৱৰ্কৰ প্ৰব্লেমৰ বাবে আমি আজি দেখুৱাব নোৱাৰিলোঁ। সেয়েহে বিদ্যালয়ত উপস্থিত হৈ আমি কিছু মুহূৰ্ত আমি আমাৰ মোবাইলৰ যোগে সংৰক্ষিত কৰিছিলোঁ, সেয়া এতিয়া আমি আপোনালোকৰ আগত আগবঢ়াইছোঁ। এই চেগতে আমি বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰ আৰু বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বৰ সুন্দৰভাৱে আমাক সহযোগিতা আগবঢ়াইছে আৰু ছাত্ৰ ছাত্ৰীসকলেও বৰ সুন্দৰ আৰু পৰিপাটিকৈ বিদ্যালয়লৈ আহিছিল, যাক আপোনালোকে এতিয়া এই মুহূৰ্তত দেখি আছে। আৰু আমি আমাৰ সামৰ্থ্য অনুসৰি বিভিন্ন ধৰণৰ মাস্ক আমি বনাই আনিছিলোঁ, বিভিন্ন জনে আমি মিলি। আমাৰ বন্ধু বান্ধৱী স্বপ্নাকৰ, দীপা, সংগীতা কলিতা, সংগীতা হালৈ, ৰিংকু কলিতা দা, তীৰ্থ দা, তৃষ্ণা কলিতা আৰু বিভিন্নজন, জয়া দত্ত বাইদেউ, হৰ্ষজিৎ পাঠক, পাৰ্থ, আমি বিভিন্নজনে আমি লগ লাগি এই কাৰ্যসূচীৰ এক পৰিকল্পনা কৰিছিলোঁ আৰু তাক আমি এক ৰূপ দিবলৈ চেষ্টা চলাই আছোঁ। আমি মাস্ক কেনেকৈ পৰিধান কৰিব লাগে আৰু কেনেকৈ তাৰ ব্যৱহাৰ কৰিব লাগে সেই বিষয়েও আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত এক আলোচনা চলাইছিলোঁ। বিৰাটেই ভাল লাগিল আজিৰ এই দিনটো। ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিবা এটা কৰিব পাৰে, আমাৰ যি এক ইচ্ছা আছিল সেই ইচ্ছা আমি পূৰণ কৰিব পাৰে, আমাৰ বিৰাটেই ভাল লাগিছে আজি। আৰু বিদ্যালয়ৰ যিটো পৰিৱেশ সঁচাকৈ বৰ ধুনীয়া। যি প্ৰট'কল আছিলে সেই প্ৰট'কল মানি, ক'ভিড-19ৰ যি প্ৰট'কল আছিলে তাক মানি বিদ্যালয়ৰ কৰ্তৃপক্ষই ইমান সুন্দৰকৈ ক্লাছসমূহ চলাই নি আছে, তাক দেখিও সঁচাকৈ বিৰাটেই ভাল লাগিছিলে। বৰ সুন্দৰ পৰিৱেশ আছিলে। আমি তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ মনৰ ভাৱসমূহো আমি জানিবলৈ এক চেষ্টা চলাইছিলোঁ। আহকচোন আমি শুনো তেওঁলোকৰ এই মনৰ ভাৱ। এনেদৰে প্ৰত্যেকে আমাৰ লগত নিজৰ মনৰ ভাৱবোৰ শ্বেয়াৰ কৰি গ'ল। এক বুজাব নোৱাৰা অনুভূতি, এক সুখ, আৰু এনেকৈ আমি আজি গোটেই দিনটো বিদ্যালয়ত পাৰ কৰিলোঁ। তেওঁলোকৰ বাবে যি উপহাৰ আমি নিছিলোঁ মাস্ক, সেইসমূহো দিলোঁ, হেণ্ড চেনিটাইজাৰসমূহ দিলোঁ। ভৱিষ্যতলৈ আকৌ আপোনালোকৰ আগত এনেকুৱা ধৰণৰ কৰ্ম আগবঢ়াম। আশা কৰোঁ আপোনালোকে ভাল পালে, আশীৰ্বাদ দিব, মৰম দিব। জয় আই অসম।